শিৱপুৰ Vcdc চেয়াৰমেন নুৰ আখতাৰৰ ঘৰত যোৱা 10 তাৰিখে টিন বিতৰণ কৰে। টিন বিতৰণ কৰা দেখি আমাৰ সন্দেহ জাগে যে নিশ্চয় কিজানি অযোগ্য ব্যক্তিসকলক টিন বিতৰণ কৰি আছে। সেইবুলি আমি চেয়াৰমেনৰ তাত হিতাধিকাৰীৰ তালিকাখন বিচাৰোঁ। এই তালিকাখন দিয়াত শিৱপুৰৰ চেয়াৰমেন আখতাৰ হুছেইনে অস্বীকাৰ কৰে। পিছত আমি এই কথাটো PD আৰু BDO ছাৰক অৱগত কৰাওঁ আৰু BDO ছাৰে ব্লকৰ পৰা আমাক লিষ্টখন দিয়ে। আমি লিষ্টখন চাই আমি হতভম্ব হৈ পৰোঁ যে চেয়াৰমেনৰ নিজৰ মাতৃ, চেয়াৰমেনৰ নিজৰ ভাতৃ, সৰু ভাতৃ, ভণ্টি, মামা, মাহী, মামী তেখেতসকলক টিন বিতৰণ কৰিছে আৰু কিছুমান হিতাধিকাৰীৰ নাম লিষ্টত আছে। আমি প্ৰাথমিক তদন্ত কৰি দেখা পাওঁ যে এই হিতাধিকাৰীসকলক টিন দিয়া নাই। পিছত আমি এই হিতাধিকাৰীসকলৰ ঘৰে ঘৰে যাওঁ আৰু তেখেতসকলক জনাওঁ, কিন্তু আজিলৈকে এই হিতাধিকাৰীয়ে টিন পোৱা নাই। আৰু এই লিষ্টত হিতাধিকাৰীসকলে টিন সংগ্ৰহ কৰিছে বুলি টিপছহি সম্বলিত এখন লিষ্ট আমাৰ হাতত পৰিছে আৰু ইয়াত হিতাধিকাৰীয়ে অস্বীকাৰ কৰে যে হিতাধিকাৰীয়ে টিপছহি দিয়া নাই। এই টিপছহিসকল এই চেয়াৰমেনে নিজাববীয়াকৈ সংগ্ৰহ কৰিছে বা চেয়াৰমেনে নিজে দিছে বুলি আমাৰ সন্দেহ হয়। তো আমি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছোঁ আজিৰ এই মিডিয়াৰ জৰিয়তে যাতে বিভাগীয় কৰ্তৃপক্ষ BDO, PD আৰু ওদালগুৰি জিলাৰ DC ছাৰে নিৰপেক্ষ তদন্ত কৰি এই চেয়াৰমেনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। গাড়ী ভাড়াৰ নামত বহুতো হিতাধিকাৰীৰ পৰা 300 পৰা 500 টকালৈকে মেম্বাৰসকলৰ হতুৱাই চেয়াৰমেনে লৈছে আৰু কিছুমান হিতাধিকাৰীৰ পৰা চেয়াৰমেনে নিজাববীয়াকৈ ধন সংগ্ৰহ কৰিছে। আৰু এটা কথা যে এজন আকলিমা খাতুন নামৰ এজন হিতাধিকাৰীৰ নাম আমি পাওঁ। আমি তদন্ত কৰি দেখা পাওঁ যে আকলিমা খাতুনৰ ঘৰ শিৱপুৰ Vcdc নহয়, মোহনপুৰ Vcdcৰ অন্তৰ্গত মোহনপুৰ গাঁৱত। এইখিনি আমি আজিৰ জৰিয়তে BDO ছাৰক জনাইছোঁ। BDO ছাৰে যাতে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে। কি নাম? আন্না। গাঁও? শিৱপুৰ। টিন পাইছে? না, সই করেছে দেখি। আমরা কহাই না, আমরা লিস্টে নাম আছে আমরা জানি না। বাড়ি বুকিং দেবো। টিন পাইছুই পাইছি। কুতুরে 6 হাজার। 2 পাতা কম দিছে না? হ্যাঁ, 2 হাজার কম দিছে। টেহা নিছে? টাকা 500 নিছে, গাড়ি ভাড়া 50 টাকা নিছে। 550 নিছে না? এখন কাইনে কি চান? টিন 2 পাতা লাগে না? 2 হাজার দিলে তো হয়। আমরা 6 হাজার লাগে, 2 হাজার লাগে, তো 6 হাজার দেখি। টাকা কেন নিছে? টাকা চেয়ারম্যানে নিছে, চেয়ারম্যান নিছে। চেয়ারম্যান নাম কি? চেয়ারম্যান মেম্বারে নিছে। এনার আমার সাথে বাস বাড়ি বুকিং দেবো। টিন পাইছুই? 6 হাজার পাইছি। 2 পাতা দেয় নাই না? না, পয়সা টেহা কত নিছে? টাকা 500। কার কথা কয়ে নিছে? চেয়ারম্যানের কথা কই। কেরা নিছে? বাবুল নিছে। বাবুল কেরা মেম্বার? হ্যাঁ, মেম্বার। গাড়ি ভাড়ার নাম 50 টাকা। টোটাল কত গেছে তাইলে? 550। 550 না? টিন দিব নি কেরা? আনে রান কই 2 পাতা টিন লাগে কি? 2 হাজার 6 হাজার দিন যাকে আমার গরু বাজু বুঝা মানুষ আমার ফলাফল নাই। আনে টিন লাগে ওটাই দরখাস্ত আবেদন জানাই না? আমার কিনে নাই। ঠিক